জনবসতিপূৰ্ণ এলেকাৰ পৌৰ নিগমৰ আৱৰ্জনাগাৰ স্থাপনৰ বিৰুদ্ধে বিজনেত উত্তাল প্ৰতিবাদ। জনবসতিপূৰ্ণ এলেকা তথা উৰ্বৰ কৃষিভূমিত আৱৰ্জনাগাৰ স্থাপনৰ বিৰুদ্ধে চিৰাং জিলাৰ বিজনেত সোমবাৰে 1-2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ হয়। বেষ্টি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা হয় এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী। বিজনীৰ চাৰাগাঁও মাটিয়াপাৰাত আৱৰ্জনাগাৰ স্থাপন নিৰ্মাণ বিৰোধী কমিটিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ৰূপায়ণ কৰা এই কাৰ্যসূচীত বিভিন্ন শ্লোগান দি ধৰ্মঘটস্থলী উত্তাল কৰি তোলে। এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত চিৰাং জিলা তৃণমূল কংগ্ৰেছ আৰু বঙাইগাঁও চিৰাং জিলা SFIয়ে সমৰ্থন জনায়। উল্লেখ্য, বেষ্টি পৌৰসভাই বিজনী চহৰৰ পৰা বহু নিলগৰ 1 নং চাৰাগাঁৱত আৱৰ্জনাগাৰ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু ঠাইডোখৰ জনবসতিপূৰ্ণ হোৱাৰ বাবে ৰাইজে প্ৰস্তাৱিত আৱৰ্জনাগাৰ স্থাপনৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে। শেষত এখন স্মাৰক পত্ৰ বিজনী মহকুমাধিপতিক প্ৰদান কৰে। হয়, এই ক্ষেত্ৰত যদি ক'ব লাগে যে প্ৰতিটো উন্নত চহৰত এটা ডাম্পিং গ্ৰাউণ্ডৰ প্ৰয়োজন আছে, সেয়া অস্বীকাৰ কৰিবলগীয়া কথা নহয়। কিন্তু য'ত জনবসতিপূৰ্ণ এলেকা আৰু কৃষিভূমি, সেই কৃষিভূমিত কি যুক্তিত ডাম্পিং গ্ৰাউণ্ড হয়, সেইকাৰণে এই আজি যি বিৰোধিতা কাৰণ জনসাধাৰণক যি প্ৰতিশ্ৰুতি দিছিলে, বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি আছিলে, সেই প্ৰতিশ্ৰুতিসমূহক তেওঁলোকে আখৰে আখৰে পালন কৰাৰ সিদ্ধান্তও লৈছিলে, কিন্তু কোনো ধৰণৰ প্ৰতিশ্ৰুতি এতিয়ালৈকে তেওঁলোকে পূৰ্ণ নকৰিলে। যোৱাটো সময়ত দেখিছোঁ যে মিছন স্বচ্ছ ভাৰত মিছনৰ আণ্ডাৰত তেওঁলোকে বিভিন্ন কথা কৈছে, যে বহুত ঠাই চাফ চিকুণৰ কথা কৈছে, কিন্তু দৰাচলতে হৈছে কি, স্বচ্ছ ভাৰত মিছন যে এক পপুলাৰ ফেনত পৰিছে, সেয়া একদম স্পষ্ট জল পটপটকৈ বুজা গৈছে। কাৰণ চহৰৰ লেতেৰা লৈ গাঁওসমূহত পেলোৱাৰ সিদ্ধান্ত, আৰু তাকো জনবসতিপূৰ্ণ এলেকা, যি এলেকাৰ চাৰিওফালে যি অৱস্থা, মানে ডাম্পিং গ্ৰাউণ্ডত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰায় 200 মিটাৰ দূৰত এটা ডাম্পিং গ্ৰাউণ্ড হ'ব লাগে, য'ত মানুহৰ বসবাস নাথাকিব। কিন্তু এই ক্ষেত্ৰত দেখা গৈছে চাৰাগাঁও মাটিয়াপাৰাত যি প্ৰস্তাৱিত ডাম্পিং গ্ৰাউণ্ডৰ ভূমি এতিয়ালৈকে তেওঁলোকে চিনাক্তকৰণ কৰিছে, সেই ভূমিৰ লগতে দাঁতি কাষৰতে বহু মানুহৰ ঘৰ আছে, যিসকলে বসবাস কৰি আছে আজিৰ পৰা বহু যুগ ধৰি। তেওঁলোকৰ হয়, কথাটোও সত্য যে সেইটো মেডিপাট্টাহীন মাটি, কিন্তু ইমান দিন ধৰি চৰকাৰে সেই মানুহখিনিয়ে ভোগ দখল কৰি আছে। চৰকাৰে কৈছিলে যে বসুন্ধৰাৰ মাধ্যমত যিসকল ভূমিহীন কৃষক আছে, সেই ভূমিহীন কৃষকক কৃষি মাটি দিয়া হ'ব, কিন্তু চৰকাৰে প্ৰতিটো হেৰিক তেওঁলোকে এণ্টি মিছাইল হিচাপে প্ৰয়োগ কৰিব লৈছে, জনসাধাৰণৰ ওপৰত এণ্টি মিছাইল হিচাপে প্ৰয়োগ কৰিছে। জনসাধাৰণে যেতিয়া চৰকাৰক জনাইছে যে এই মাটিখিনি আমাৰ পাট্টা নাই, এই মাটিখিনিক পাট্টা দিয়ক, তেতিয়াই তাৰ সুযোগ লৈ হয়তো ক'ৰবাত ডাম্পিং গ্ৰাউণ্ড উপহাৰ দিছে, নহ'লে ক'ৰবাত বৃহৎ পুখুৰী খান্দি সেই ঠাইখিনিক তেওঁলোকে আবদ্ধ কৰাৰ যত্ন কৰিছে। বা নিশ্চিতভাৱে যে আমাৰ আজি এইটো প্ৰথম পদক্ষেপ। আজি ইয়াতে আমি বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতা জনাইছোঁ, আৰু বিৰোধী জনোৱাটো কাৰণ চাই ইয়াত কোনো বিজ্ঞানসন্মতভাৱে তেওঁলোকে ব্যৱস্থা কৰা নাই। জনবসতি অঞ্চলত কিদৰে ডাম্পিং গ্ৰাউণ্ড হ'বলৈ পায় আমি আচৰিত হৈছোঁ। প্ৰথমতে আমি দাবী জনাওঁ বিজনী মহকুমাৰ প্ৰশাসনত, তেওঁলোকে বিজনী নগৰ সমিতি হওক বা পৌৰসভাৰ অন্তৰ্গত ইয়াতে তেওঁলোকে লেতেৰা বস্তুসমূহ গাঁৱত পেলাব বিচাৰিছে, কিন্তু বিজনী নগৰৰ সমীপত বিভিন্ন অঞ্চল আছে য'ত নেকি ডাম্পিং গ্ৰাউণ্ড ব্যৱস্থা কৰিব পাৰে। তেওঁলোকে আমি এটা সময়ত দেখিছিলোঁ, আজি 10-15 বছৰ আগতে হাতী দি পেলাই উচ্ছেদ কৰা হৈছিল সেই অঞ্চলসমূহত, এতিয়া কিন্তু তাতে ডাঙৰ অট্টালিকা কৰিছে। কিন্তু য'ত 100 বছৰ ধৰি জৰীপ হোৱা নাই, সেই জৰীপ নোহোৱা মাটিত অৰ্থাৎ সহজ সাধাৰণ মানুহৰ গাত এতিয়া লেতেৰা জাপি দিব বিচাৰিছে এইখন চৰকাৰৰ নেতৃত্বাধীন চৰকাৰখনে, আৰু ইয়াৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰোঁ। আজি চিৰাং জিলাৰ তৃণমূল কংগ্ৰেছেও আমি ৰাইজৰ লগত থাকি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যেতিয়ালৈকে এই সিদ্ধান্ত চৰকাৰে বাতিল নকৰে, তেতিয়ালৈকে এই আন্দোলন আমাৰ অব্যাহত থাকিব। বিজনীৰ পৰা ৰাজীৱ বৰ্মনৰ ৰিপৰ্ট, দ্য ষ্টাৰ নিউজ।